Good morning, friends. Ako আজি নতুন ভিডিও এটা লৈ আহিছোঁ। আপোনালোকে দেখিবলৈ পাইছে আমাৰ চেনা ওপৰলৈ গৈ আছে। এইটো কি কৰিবলৈ গৈ আছে ওপৰলৈ সিহে জানে। আহি থাকক মোৰ লগত কৈ দিয়া আকৌ। মোৰ লগত আহি থাকক দেখাই আছোঁ কৈ দিয়ক। এয়া দেখিছেনে ওপৰৰ পৰা লাগে ওপৰৰ পৰা খেলিবলৈ আহিছে ইয়াত ওপৰত খেলিবলৈ আহিছে ওপৰৰ পৰা ভিউটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো আমাৰ চেনাই দেখাব এতিয়া কি দেখাব ওপৰৰ পৰা নাজাৰাটো দেখাব। আমাৰ চেনাই গান এটা গাইছে গাই দিয়া আকৌ। প্ৰথমতে কি আছিলে মুখ্যমন্ত্ৰী বুলু পে পে গাই দিয়া আকৌ বুলু পে পেটো দেখিছে নাই গান গাই আছে পুৰা ওপৰত আহি আকৌ গাব দিয়া 4-5 গাব গাঁও গৈ আছে সি কিবা চিন্তা কৰি আছে আমাৰ চেনাই কি চিন্তা কৰি আছা এতিয়া প্লেন নাহে না দেৰি আহিব প্লেনখন। গুড মৰ্ণিং কিবা এটা কৈ দিয়া। হাতেই নে আঠে আছিলে জানো নাজানো দে তুমিহে জানিবা। অঁ এতিয়া তুমি ক'লে আহিলা কৈ দিয়াচোন। দূৰলৈ যাওঁ অঁ এই জেগাডোখৰ নাম কি কৈ দিয়া এনাই ঘৰ ক'ত কৈ দিয়া ক'ত হেই দুৱাৰগাঁৱত তোমাৰ ঘৰহে শিৱসাগৰ নে যোৰহাট এনাই ঘৰ ক'ত এইফালে আৰু আমাৰ ঘৰ ক'ত এইফালে চোৱা আকৌ আৰু জিলাখনৰ নাম কি শিৱসাগৰ। তোমাৰ যে আজি স্কুল ক্ষতি হ'ল কি হ'ব এতিয়া স্কুলত যে কাইলৈ পিটিব যে তোমাক যে চোৱা এফালে চোৱা কি হ'ব এতিয়া অঁ পিটন খাবলৈ ৰেডি হোৱা 2 দিন ক্ষতি হ'লে নিপিটিব নি তোমাক 2 দিন থাকিলেও তোমাকতো পিটিব ন কেলৈ নিপিটিব এবাৰ নাচি দিয়া আকৌ ইয়াত দেখিছেনে এবাৰ এইফালে আহিলে